Hi, hello, good morning everyone. Welcome to my YouTube channel. সকলোকে নমস্কাৰ জনাইছোঁ। ইউটিউবত এইটো মোৰ আজি প্ৰথম ব্লগ। আগতে মই ব্লগিং কৰা নাই, আজি ট্ৰাই কৰি চাইছোঁ। যদি ভিডিঅ'টো ভাল হয় মই ইউটিউবত দিম, যদি বেয়া হয় নিদিওঁ। যদি মোৰ কিবা ভুল হয় আপোনালোক সকলোৱে মোক ক্ষমা কৰি দিব। আগতীয়াকৈ মই আপোনালোকৰ পৰা ক্ষমা বিচাৰিছোঁ। চাই থাকক ভিডিঅ'টো। চ' মই আছোঁ এতিয়া হোষ্টেলত আছোঁ যেতিয়া পঢ়িবই লাগিব অলপ। মই পঢ়োঁ, তাৰপৰা মোৰ পঢ়িব লাগিব মানে মোৰ এক্সামো আছে, সেইকাৰণে অলপ পঢ়োঁ। তাৰপৰা আকৌ পুনৰ আপোনালোকক লগ পাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া মোৰ হৈ গ'ল পঢ়া। এতিয়া মই গা ধুওঁগৈ, ফ্ৰেছ হৈ গ'ল। ফাইনেলি গা ধোৱা হৈ গ'ল। এতিয়া ভাতটো খাওঁ, কি দিছে চাই লওঁ। দিদিয়ে হটকেছত ভাত ভৰাই থৈ দিছে, কি দিছে চাই লওঁ। দালি আৰু ভাজি। মই পটাপট ভাতটো খাই লওঁ। চ' এতিয়া মই গা ধুলোঁ, ভাত খালোঁ। এতিয়া মুখত ক্ৰীম অকণ সানোঁ, ষ্টাইল অকণ কৰোঁ। ছোৱালী মানুহ ষ্টাইল নকৰা আগত আৰু ষ্টাইল কৰাৰ পাছত কি লুকছ আহে আপোনালোকে চাই থাকক। মই অকণ এতিয়া ষ্টাইল কৰিম। ফাৰ্ষ্টতে ল'লোঁ আইনা, ফেচ চিৰাম লগাম ফাৰ্ষ্টতে মই। লগাম মই লেকমি ক্ৰীম। তাৰপিছতে লগাম পন্স পাউডাৰ। One hour later. ফাইনেলি মোৰ মেকআপ কৰা হৈ গ'ল। চিম্পলকৈ মেকআপ অকণ কৰি ল'লোঁ। ক'ৰবাত যাম বুলি কৈছিলোঁ, এতিয়া কাপোৰ চেঞ্জ কৰোঁ, বলক যাওঁ। ভিডিঅ'টো চাই থাকক। চ' অথনি মই আপোনালোকক কৈছিলোঁ মই ওলাই যাম, কিন্তু ওলাই যাওঁতে মোৰ ভিডিঅ' বনোৱা নহ'ল। মানে মই পাহৰি থাকিলোঁ ভিডিঅ' বনোৱা মানে হেবিটটো নাই যে, আগতে বনাই পোৱা নাই, ভিডিঅ' বনাবলৈ পাহৰি থাকিলোঁ। এতিয়া আকৌ মই ওলাই যাম, সেইকাৰণে ভিডিঅ'টো আকৌ বনাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই ক'লৈ যাওঁ এইটো আপোনালোকে চাই থাকক। মই যাম মুনৰ লগত। মুন মানে আমাৰ হোষ্টেলমেট মানে মোৰ লগত আগতে থকা বহুত ক্ল'জ ফ্ৰেণ্ড। মুনৰ লাইট ৰুমত নজ্বলে, জুই। মুনৰ ফাইনেলি ষ্টাইলিছ বুঢ়ী ওলাই হৈ গ'ল। আন্ধাৰে মুন্ধাৰে ওলালে তাই। এতিয়া পোহৰলৈ ওলাই আহক। বাইদেউ আজি হোষ্টেললৈ আহিছেগৈ। ৰুমৰ অৱস্থা ইয়াৰ নাই। বলক অঁ, মোৰ ৰুমৰ দৰ্জা মাৰিব লাগিব। মোৰ ৰুমত একদম পোহৰ, কি ক'ব আৰু। এতিয়া আন্ধাৰ কৰি দিওঁ। আন্ধাৰ নকৰা আগতে পইচাটো উলিয়াই লওঁ। Wow. I'm looking like good singer. ধুনীয়া লাগিছে, জুই লাগিছে, বলা লাজুকী ছোৱালী।
लीजिएगा क्या এতিয়া আমি ফটো দুটামান মাৰি লওঁ থাম্বনেইলৰ কাৰণে এতিয়া আমি গৈ লওঁ আপোনালোককো দেখাম চাই থাকক আমি ক'ত যাম আপোনালোকক কম বলক এইটো আমাৰ হোষ্টেল আমি তললৈ গৈ লওঁ আমাৰ জখ লাইট সব সেকেন্ড ফ্লোর কিমান স্ট্যান্ডার্ড আমাৰ কিটা এই নকম পাই ও মাস্ক নললো হা মাস্ক মোৰ বেগত আছে এক্সট্ৰা ই মই পিন্ধা মাস্ক নতুন হয় খুলি ল এনেকা ব্লেক হয় মাস্কটো তাইৰ পৰাই লৈ লওঁ ইউজ কৰা নহয় বাৰু নতুন হয় মাস্ক বহুত ইম্পৰ্টেণ্ট নহলে খেদা কাম আমি এতিয়া গৈ লওঁ আপোনালোকে চাই থাকক আমি ক'ত যাওঁ আপোনালোকক লৈ যাম চাই থাকক মই ক'ত আহিছোঁ আপোনালোকক দেখাই আছোঁ সৰি মই আহিছোঁ জেছ কেফে লখিমপুৰত আছে এইটো লখিমপুৰ খেলমাটি কিয় খানা है I don't know মুনৰ বহুত কফি খাবলৈ মন গৈ আছিলে হেনো हमको कॉफी पिएगा what about you मैं तो कोल्ड कॉफी खाऊंगा মই কি খাওঁ খাবলৈ কি অৰ্ডাৰ দিলি ফ্ৰেঞ্চ ফ্ৰাইজ তাৰপিছতে কোল্ড কফি দুইটা আন্ধাৰ হৈছে হোষ্টেলৰ পৰা আমাক খেদিব সোনকালে যদি খাই বৈ নাযাওঁ একো নাই সেইবোৰ মই মেনেজ কৰিম চাওক কিমান ধুনীয়া আপোনালোকেও আহিব বিচাৰিলে আহিব লখিমপুৰত আছে খেলমাটি ফটোগ্ৰাফাৰ আমাৰ মুন বাইদেউ খাওঁ খাওঁ কৰি আছে খাবলৈ ৰখি আছে চাওক কিমান ধুনীয়া 2000 years later. আমাৰ মুন বাইদেউ খাবলৈ হৈ গ'ল বোলে লৈ আনিব কৈছে আমাৰ মুন বাইদেৱে খাবলৈ আনিছে কি আনিলি ফ্ৰেঞ্চ ফ্ৰাইজ কফি ক'ত হা কফি খাই কফি পেকিং আমি এতিয়া খাম খাই লওঁচোন খাই লওঁ साइड में निकाल दिया ना here is the ketchup खून जैसे लग খাবলৈ পুৰা ৰেডি কৰিছে তাই स्टार्ट क्या बोली हम लोग फ्रेंच फ्राइज खाने वाला है जो गरम गरम वो फ्रेशली सर्व किया हम लोग को और बहुत दिन के बाद हम दोनों वापस हॉस्टल में आए हैं एक दूसरे को मिला तो खुशी हो रही थी इसलिए थोड़ा सा शाम को सेलिब्रेट करने आया था हम लोग दोनों के बीच में तो हम लोग खाएगा भी आप लोग देखते रहिएगा এতিয়া আমি যাবলৈ ওলালোঁ আন্ধাৰ হ'ল হোষ্টেল কোল্ড কফি অৰ্ডাৰ দিছিলোঁ বাট খাব নোৱাৰিলোঁ আন্ধাৰ হৈছে সেইকাৰণে আমি পেক কৰি লৈ যাওঁ এতিয়া আমি যাওঁ আমি হোষ্টেল আহি পালোঁ তাই পুৰা ভাগৰি গৈছে তলৰ পৰা উঠোতে শকত মানুহ যে ৰুমলৈ এতিয়া যাওঁ তাইৰ ৰুমৰ মানে লাইটটো জ্বলা নাছিলে এতিয়া জ্বলিলে পুৰা মানে কি ক'ব আৰু ময়ো মোৰ লাইটটো জ্বলাই লওঁ এতিয়া ফ্ৰেছ হৈ লওঁগে আপোনালোকক আকৌ লগ পাই আছোঁ ফ্ৰেছ হৈ চাই থাকক ভিডিঅ'টো আমি কোল্ড কফি পেক কৰি আনিলোঁ কাৰণ বনোৱাটো বহুত দেৰি কৰিলে মানুহকেইটাই বনোৱা দেৰি হোৱাৰ কাৰণে আমি কোল্ড কফি আনিলোঁ ৰাতি হৈ গ'লগৈ হোষ্টেলত আমাক গালি দিব সেইকাৰণে কোল্ড কফিটো পেক কৰি আনিলোঁ দুইটা আমি আহোঁতে ভিডিঅ' বনাব নোৱাৰিলোঁ আন্ধাৰ হ'ল যথেষ্ট তাই আমি দুটা আনিছিলোঁ তাই কি কৰিলে তাই ৰাস্তাতে মানে খাই আহিছে
তাইতো নাই, এতিয়া মোৰতো আছে। এতিয়া ক'ল্ড কফি খাওঁ মই। আহিলে তাই খকুৱা যে, তাই কি কৰিলে ৰাস্তাতে খাই শেষ কৰি থৈ দিলে। আছে বোলে অকণমান। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেন্তে মোক কমেণ্টত কৈ দিব, কাৰণ মোৰ এইটো ফাৰ্ষ্ট ব্লগিং। মই ভাল হৈছে নে বেয়া হৈছে নেজানো। আপোনালোকে ভাল হ'লে ভাল হৈছে বুলি কৈ দিব, বেয়া হ'লে বেয়া হৈছে বুলি কমেণ্টত কৈ দিব। আৰু মোক আপোনালোকে ভালকৈ মানে কৈ দিব কোনটো ভাল হৈছে কোনটো বেয়া হৈছে। আছে বোলে তাইৰো। হ'ব, সেইটো আঁতৰাই দিব। কেনেকৈ লাগিছে আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক